Hello friends, মই আজি আপোনালোকলৈ লৈ আহিছো আন এটা পাৰফেক্ট ৰেচিপি হেতু হৈছে কালাকান আৰু তাৰ কাৰণে কি লাগিব আহক চাই লওঁ এয়া লৈছো মই 200 গ্ৰাম পনীৰ আৰু এনেদৰে হাতৰে মেশ কৰি লৈছো এয়া চাওক হাতৰে ধুনিয়াকৈ এনেকৈ কৰি ল'ব আৰু তাৰ পিছতে এনেকুৱা হৈ যাব এয়া দেখিছে তাৰ পিছত একেবাৰে সহজ ৰেচিপি দেখাইছো মই আপোনালোকক যাতে আপোনালোকনত বনাই খাব পাৰে এয়া দেখিছে এটা সৰু আমুল তাজাৰ যোনটো পেকেট আহে মই গোটেইখিনি দি দিছো এখন ফ্ৰাইং পেনত এয়া আৰু গেছটো আপোনালোকে মিডিয়ামত ৰাখিব পাৰে আৰু এনেকৈ ভালকৈ উতলিবলৈ দিব গাখীৰখিনি এয়া গৰম হৈ আছে একেবাৰে সহজ বহুতৰে বহুত বেলেগ বেলেগ ৰেচিপি আছে এইটো মোৰ ৰেচিপি যিটো মই একেবাৰে সহজতে দেখাইছো আৰু এই পনীৰখিনি ইয়াতে আমি ঢালি দিম এয়া চাওক হাতেৰে যিখিনি মেশ কৰি লৈছিলোঁ সেই পনীৰখিনি সেই আমুল তাজাৰ সৰু পেকেটটো লৈছিলোঁ মই 200 গ্ৰাম পনীৰৰ কাৰণে আৰু এতিয়া এনেকৈ উতলি আহিছে দেখিছে তাৰপিছত ইয়াতে দিছোঁ মই 2 চামুচ পাউডাৰ গাখীৰ এয়া দেখিছে এতিয়া গোটেই বস্তুখিনি ভালকৈ মিহলাই লওক এয়া আৰু গেছটো মই মিডিয়ামত দিয়া আছে মিডিয়ামত দি ৰাখিছোঁ চিমত অকণমান সময় দিব পাৰে যদি অকণমান বেছিকৈ আপোনালোকে দেখে যে লাগি ধৰিব পাৰে কিন্তু মিডিয়ামত দি ৰাখিব পাৰে যদি হাতেৰে কণ্টিনিউৱাছলি লৰাই থাকে এয়া চাওক মই কণ্টিনিউৱাছলি লৰাই আছোঁ আৰু তেতিয়ালৈকে লৰাম যেতিয়ালৈকে গোটেই গাখীৰখিনি শুহি নলয় এয়া চাওক মই 1 টেবল স্পুন ইয়াতে দিছোঁ চুগাৰ ফ্ৰী পাউডাৰ যোনটো চুগাৰ ফ্ৰী পাউডাৰ আহে এইটো দেখিছে চুগাৰ ফ্ৰী নেচাৰা মই এইটো ইউজ কৰোঁ এইটো 1 টেবল স্পুন দিছোঁ মিঠাটো আপোনালোকে কম বেছি কৰিব পাৰে আৰু এয়া চাওক এটা মাৱা কুলফি যোনটো ফ্লেভাৰ আহে সেইটো মই দিছোঁ 1 টিস্পুন মাৱা কুলফি দিছোঁ কাৰণ তাতে ফ্লেভাৰটো খুব ধুনীয়া আহে আপোনালোকৰ তাত যদি তেনেকুৱা একো বিশেষ ফ্লেভাৰ নাই ইলাইচি পাউডাৰো দিব পাৰে আৰু এয়া ধুনীয়াকৈ মিলাই আছোঁ আৰু এনেকুৱা এখন এলুমিনিয়ামৰ ট্ৰেত মই ঘি ব্ৰাছ কৰি লৈছোঁ ধুনীয়াকৈ এয়া চাওক ঘি ধুনীয়াকৈ মই ব্ৰাছ কৰি লৈছোঁ হাফ পাৰ্টত কৰিছোঁ কাৰণ যিমানখিনি মোৰ কোৱান্টিটি আছে অলপমান হ'ব সেইকাৰণে মই সেইখিনি জেগাতেই কৰি লৈছোঁ এয়া গোটেইখিনি গাখীৰ শুহি লোৱাৰ পিছত মই এনেকৈ গেছৰ পৰা নমাই লৈছোঁ এয়া চাওক খুব ধুনীয়া গোন্ধ ওলাইছে মাৱা কুলফি যিহেতু মই ফ্লেভাৰটো দিছোঁ আৰু নহ'লে ইলাইচি ফ্লেভাৰ আপোনালোকে দিবৰ কাৰণে ইলাইচি গুড়ি দিব পাৰে একো প্ৰব্লেম নাই তেতিয়াও ফ্লেভাৰটো ধুনীয়াই আহিব আৰু এনেকৈ এই স্পেচুলাখনৰ সহায়তে মই হেঁচি দিছোঁ যিহেতু মই বহুত বেছি কোৱান্টিটি লোৱা নাছিলোঁ গতিকে অকণমানেই লৈছোঁ সেইকাৰণে এই কৰ্নাৰত মই এনেকৈ হেঁচি দিছোঁ মই এটা বেচন বৰফিও দেখাইছিলোঁ এবাৰ ঠিক এনেদৰেই কাৰণ বহুত ডাঙৰ ট্ৰে হয় গতিকে তাতে মই অকণমান লৈছোঁ আৰু তাতে মই এনেকৈ সৰুকৈ পিস্তা কাটি লৈছিলোঁ এইটো জাষ্ট ডেক'ৰেশ্যনৰ কাৰণে হয় ফৰ গাৰ্নিচিং আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ এনেকৈ দিব পাৰে আৰু এনেকৈ গাৰ্নিচিং কৰিব পাৰে এয়া চাওক খুব ধুনীয়াকৈ এনেকৈ জাষ্ট এটা দুটা আপোনালোকে ওপৰত দি থাকিব যাতে কাটাৰ পিছত ধুনীয়া লাগে দেখিবলৈ আৰু এতিয়া এইখিনি মই ছেট হ'বৰ কাৰণে ফ্ৰিজত থৈ দিম আৰু ফ্ৰিজত আপোনালোকে 20 মিনিটমান থৈ দিলেই হ'ল 15 পৰা 20 মিনিট নিজে ধুনীয়াকৈ ছেট হৈ যাব এয়া চাওক এতিয়া মই ফ্ৰিজত থৈ দিম আৰু আফটাৰ 20 মিনিটছ 20 মিনিটৰ পিছত এয়া চাওক মই উলিয়াই আনিছোঁ এতিয়া লাহে ইয়াতে মই পিচ কৰিম এয়া এনেকৈ এখন নাইফ ল'ব এখন ছুৰী আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে যেনেকৈ কাটি ভাল পায় তেনেকৈ আপোনালোকে কাটি ল'ব পাৰে এয়া চাওক মই এনেকৈ কাটি লৈছোঁ আৰু এইখিনিতে মই কৈ দিওঁ যদি আপোনালোকে চুগাৰ ফ্ৰী নাখায় নৰ্মেল চুগাৰ দিয়ে তেতিয়াহ'লে চুগাৰটো আপোনালোকে পাউডাৰ কৰি ল'ব তেতিয়া বেছি সুবিধা হয় আৰু মিঠাটো আচলতে নিজৰ সোৱাদ অনুসৰি দিব আপোনালোকে কোনোবাই বেছি খাই ভাল পায় কোনোবাই কম খাই ভাল পায় আৰু এয়া চাওক আমাৰ ধুনীয়াকৈ পিচবিলাক ওলাই গৈছে খুব ধুনীয়া হৈছে আৰু এটা বস্তু দেখুৱাই দিছোঁ এয়া চাওক এনেকুৱা বক্সেছ আহে চকলেট বক্স বুলিও কয় চুইট বক্স বুলিও কয় যিটো কিনিবলৈ পায় মোৰ তাত আছিলেই আচলতে মই সেইকাৰণে আপোনালোকক এইটোত সজাই দেখুৱাম যাতে আপোনালোকে কাৰোবাক গিফ্টো কৰিব পাৰে আৰু নহ'লে যদি আপোনালোকে অৰ্ডাৰ লয় তেতিয়াহ'লে কাষ্টমাৰক এনেকৈ ধুনীয়াকৈ সজাই দিব পাৰে কিন্তু এইটো এচেঞ্চিয়েল নহয় কিন্তু যিহেতু মোৰ তাত আছিলে মই সেইকাৰণে এবাৰ আপোনালোকক মই ভাবিলোঁ যে এবাৰ দেখুৱাই দিওঁ এনেকৈ চাওক ধুনীয়াকৈ যেতিয়া এই বক্সবিলাকত দিয়া হয় যদি আপোনালোকৰ কোনোবা নিজৰ মানুহৰ ঘৰলৈ যায় বা কাৰোবাৰ আপোনালোকে দিব খোজে এনেকৈ যদি গিফ্ট বক্সত দিয়ে কিমান যে ভাল পাব আৰু কোনে ক'ব এয়া যে আপুনি ঘৰত বনাইছে আৰু যেতিয়া গম পাব যে আপুনি ঘৰত বনাইছে তেতিয়াহ'লে ইয়াৰ মূল্য আৰু দুগুণ বাঢ়ি যাব মানে খাবলৈও ভাল পাব দেখিবলৈও ভাল পাব সকলোৱে এয়া চাওক কিমান ধুনীয়াকৈ আমি এনেকৈ গিফ্ট বক্সত দিব পাৰোঁ দেখিছে কিমান